নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এইকেদিন আমি এটা কথা শুনিবলৈ পাই আছো যে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰাব লাগে। ইতিমধ্যে বহুতো লোকে লিংক কৰাইছে যদিও কিছুমান এনেকুৱা মানুহ আছে যিসকলে গম পোৱা নাই যে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড কেনেকৈ লিংক কৰাব লাগে আৰু মোবাইলতে লিংক কৰাব পাৰি নে নোৱাৰি এইটো কথাক লৈও তেওঁলোক কনফিউজ হৈ থাকে। গতিকে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মোবাইলতে কেনেকৈ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰাব পাৰি। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে এই চেনেলটোলৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ভাৰতৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব আৰু তাতে এটা লিংক দিয়া আছে যিটোত গৈ আমি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰিব পাৰিম। মই এতিয়া এই ৱেবছাইটটো খুলি ল'লোঁ আৰু এই ৱেবছাইটৰ লিংকটোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে তাতে ক্লিক কৰি সেই ৱেবছাইটটোত যাব পাৰিব আৰু ইয়াতে প্ৰথমতে দিয়া আছে লিংক আধাৰ আৰু তাৰ তলতে আছে ক্লিক হিয়াৰ টু ভিউ দ্য ষ্টেটাছ ইফ ইউ হেভ অলৰেডি ছাবমিটেড লিংক আধাৰ ৰিকুৱেষ্ট। আপোনালোকে যদি এই ফৰ্মখন ইতিমধ্যে ছাবমিট কৰিছে তেতিয়াহ'লে আপোনালোকৰ ষ্টেটাছ চাবলৈ ক্লিক হিয়াৰ এই অপশ্যনটোত গৈ পেলাই আপোনালোকে চাব পাৰিব। তাৰ তলতে আছে পেন আৰু পেনৰ পোনে পোনে যিটো ঘৰ আছে সেই ঘৰটোত আপোনালোকৰ পেন নাম্বাৰটো টাইপ কৰি দিব লাগিব আৰু তাৰ তলতে আছে আধাৰ নাম্বাৰ আৰু এই ঘৰটোত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে আধাৰ কাৰ্ডত যিটো নাম্বাৰ দিয়া আছে সেইটো টাইপ কৰিব লাগিব। তাৰ তলতে নেম এজ পাৰ আধাৰ বুলি যিটো আছে সেইটোত ঘৰটোত আপোনালোকে লিখিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডত আপোনাৰ নামটো যেনেদৰে আছে আপোনালোকৰ স্পেলিংটো যেনেদৰে আছে তেনেকৈ ইয়াতে লিখি দিব লাগিব। যদি তেনেকৈ নিলিখে তেতিয়াহ'লে ৰিজেক্ট কৰাৰ চান্স থাকে। তাৰ তলতে আছে আই হেভ অলৰেডি ইয়েৰ অফ বাৰ্থ ইন দ্য আধাৰ কাৰ্ড। আপোনালোকৰ যদি আধাৰ কাৰ্ডত আপোনাৰ অকল জন্মৰ চনটোহে দিয়া আছে তেতিয়াহ'লে এই ঘৰটোত টিক কৰি দিব। যদি আপোনালোকৰ জন্মৰ চনটোৰ লগতে মাহ আৰু তাৰিখ দিয়া আছে তেতিয়াহ'লে এইটো চিলেক্ট কৰিব নালাগে। আৰু তাৰ তলতে আছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ টু UIDAI এই ঘৰটোত ক্লিক কৰি দিব। তাৰপিছত আছে কেপচা কোড। এতিয়া এটা ইমেজ দিয়া আছে আৰু ইমেজটোত কেইটামান আখৰ দিয়া আছে সেই আখৰকেইটা এই ঘৰটোত লিখি দিব লাগিব। যদি এই ঘৰটোত যিদৰে ছবিটোত যিদৰে আখৰকেইটা আছে সেইকেইটা তেনেকৈ লিখি দিব লাগিব। মই এতিয়া লিখি দিলোঁ ইয়াত যেনেকৈ আছিলে NXGQNQ আছে তেনেকৈ লিখি দিলোঁ। যদি আপোনালোকৰ এনেকুৱা ছবিবিলাক পঢ়িবলৈ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে মোবাইল OTP ৰিকুৱেষ্ট কৰিব পাৰে আৰু সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰটো টাইপ কৰিবলৈ এটা ঘৰ এনেকৈ দেখুৱাব আৰু সেই ঘৰটোত আপোনালোকৰ মোবাইল নাম্বাৰটো টাইপ কৰি দিব লাগিব আৰু মোবাইল নাম্বাৰটো এটা OTP যাব আৰু তাৰপিছতে লিংক আধাৰ এই অপশ্যনটোত টিপি দিব লাগিব। যদি আপুনি মোবাইল নাম্বাৰ দিছে তেতিয়াহ'লে মোবাইললৈ এটা OTP আহিব আৰু সেই OTPটো দিব লাগিব। আৰু মই ইতিমধ্যে ৰিকুৱেষ্ট কৰিলোঁ আৰু মোৰ ইতিমধ্যে আধাৰ আৰু পেন কাৰ্ড লিংক হৈ গ'ল বুলি দেখুৱাইছে। যদি আপোনালোকৰ লিংক হোৱা নাই বা কৰাবলৈ বাকী আছে তেতিয়াহ'লে এইদৰে আপোনালোকে এই ফৰ্মখন ছাবমিট কৰি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰাব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।